আজি ৰাতিপুৱাই ভাতৰ নিমন্ত্ৰণ এভাগ দিলে আমাক। এইফালে ইহঁত গৈ আছে। মই বোলো মোকো ভিডিঅ' এটা বনাই দিছোন। যিহে জটং পটংকৈ খোজ কাঢ়িলোঁ আৰু ৰাইজ, যদিহে মই ইছলামত কৰি নিদিয়া হয় ঘূৰানে মই গমেই নাপালে হয় আপোনালোকে। ঘৰ পালোহি আৰু এইফালে চাওকচোন পুখুৰীটো ইমান ডাঙৰ। বাৰু ঘৰত আমি যেনেকৈ নাথাকোঁ কিয় আলহীৰ ঘৰত সসন্মানেৰে থকাটো আমাৰ দায়িত্ব। আমি ফুৰিব যাওঁ এইফালে এখন এইফালে আহি গ'লো আমি মন্দিৰ এভাগলৈ, যিভাগ মন্দিৰ খুবেই ধুনীয়া। মন্দিৰ ভাগলৈ আমি সদায় আহিব নোৱাৰোঁ কাৰণ বহুত দূৰ আছে ন আমাৰ ঘৰৰ পৰা। সুবিধা মাৰিলে কেতিয়াবা আহি যাম আৰু। বাৰু এয়া ঘৰ পালোহি। এয়া আইতাজনে খাব দিলে সমান ভাত মাছ মাংস মানে বহুত আৰু কিবা কিবি খাই কৈ হৈ গ'ল আমাৰ দুটা জীৱৰ, কিন্তু বাকী দুটা জীৱ খাই হয় নাই খায়ে আছে মানে ৰাইজ। এয়া গাড়ীত বহিলোঁ। এইফালে চাওকচোন দুই বন্ধুৰে সমিল মানে অভিমান কৰি আছে মানে খং আৰু। বাৰু আজিৰ ভিডিঅ'টো ইমানে আছিল, কেনে পালে ক'ব দেই। আকৌ লগ পাম। আজিলৈ বাই বাই।